হেল্ল' গাইজ, নতুন এটা ভিডিঅ' লৈ আপোনালোকক আৰু আকৌ এবাৰ মানে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মানে টাইটেল আৰু থাম্বনেইল চাই গম পাইছে গাইজ ভিডিঅ'টো কেনেকুৱা হ'ব, হয়নে নহয় গাইজ কওকচোন। আজি গৈ আছোঁ, মোৰ লগত আছে কণ ইফালে আছে ৰাজু, গাড়ী আহি থাকোঁ গাইজ। আজি আমি গৈ আছোঁ বজাৰ, মানে বজাৰত কি পাওঁ সকলো দেখুৱাই যাম আপোনালোকক। আৰু কিনো কম, হয়নে নহয় গাইজ কওকচোন। এবাৰ অলপ কণকণাটোৰ লগত খবৰ চবৰ কথা চথা পাতোঁ, হয়নে নহয় কণকণ কেনে? ভালে এইফালে আছে ৰাজু। ক'ত আহি পালোঁ? ভেলাভাৰা আহি পালোঁ গাইজ না। গাইজ আহি থাকোঁতে বজাৰ নাপাওঁতে মোৰ মানে চাইকেলখনে পূৰা ডেঞ্জাৰ দেখাইছে অলপ। আপোনালোকে চাই লওক অলপ, মানে কি হ'ল পাম নোহোৱা হৈ থাকিল গাইজ। এয়া এতিয়া পাম নোহোৱা হৈ থাকিল, এতিয়া খোজকাঢ়ি যাম। এতিয়া আছে অলপ 1 কিলোমিটাৰমান আছে। কণকণ কি কবি? খোজকাঢ়ি যাম আৰু এটা। ইফালে আছে ৰাজু। কেনে ৰাজু? ৰাজুৰ কেৰিয়াৰ আছে, ৰাজুৰ কেৰিয়াৰত বহি যাম আৰু বল। আহি পাল দুটা মানে লগৰীয়া, এইটো তাৰ চুলিখিনি চাওক অলপ, মানে আহি পেলাই কি খুজিছে গাইজ কম আপোনাক। 50 টকা লাগে মোক, কাৰণ নিয়মৰ পৰা কি কৰবি পইচাৰ লগত মই মানে বিকাশ কৰিম। এতিয়া গৈ আছোঁ বজাৰত। এই চাইকেলখন চাওক এবাৰ, এনেকৈ মানে টানি লৈ যাব লগা হ'ল। বজাৰৰ ফালে গৈ আছোঁ, পিছফালে আছে লগৰীয়াবোৰ আছে গাড়ী। এতিয়া পৰিলোঁ বে গাইজ, পাম চাম নোহোৱা হৈ গ'ল। কণ পিছফালে কেনে মজা না গাইজ? ৰাজু এইবাৰ দৌৰাই দিছি গাইজ। আহি পাই গ'লোঁ আমি বজাৰ, আৰু ইফালে দি দিলোঁ মোৰ চাইকেলখন মানে পামচাৰ মাৰিব দাদা বিন্দাছ বহি আছিল, সেইকাৰণে মানে দাদাক দি দিলোঁ আৰু ন, কামটো অলপ ওলাই দিলোঁ। বোলে আছে কণকণক আমি ভিডিঅ'ত লৈ আছোঁ, কাৰণ বহুত দিন মোৰ ভিডিঅ'ত অহা নাই, সেইকাৰণে মানে ভিডিঅ'ত লৈ আছোঁ, হয়নে নহয়? দাদা কিমান টাইম লাগিব? নালাগে যদি আপুনি বনাই থৈ দিব ন, আমি বজাৰ কৰি আহোঁ। চাইকেলখন ইয়াতে চলাম এতিয়া গাইজ। আমি অলপ বজাৰ চজাৰ ঘূৰি আহোঁ, কেতিয়ালৈকে দাদা অলপ ইফালে বনাই যাব। দাদা কেনে খবৰ? বহুত দিনৰ মূৰত। ভালে না? ঠিকে আছে। আপোনাৰ ঘৰ ক'ত? এনে বৰঝাৰ। ঠিকে আছে, একো নাই, বনাই দিয়ক। গাইজ আহি পাল আমাৰ ইফালে ভাইৰাছটো গ'লে, আৰু লগতে কৰোণা আহি পেলাই আছে আমাৰ চিপাল বিপাল যি কোৱা আপোনালোকে, যি কয় সেইটোৱে ক'লে হ'ল আৰু না। আহি পাইছোঁ এতিয়া আমি কি বুলি কয় জোতাৰ দোকান। এতিয়া চাওঁ লওঁ, তাৰপিছত আপোনালোকক দেখাই যাওঁ, হয়নে নহয়? কোনো কিবা কবি নেকি? একো নকওঁ দে, গাইজ জোতা ল'ম, চাকৰি ল'ম, আপোনালোকে দিব আৰু না। গাইজ আহি পালোঁ বজাৰ চজাৰ কৰি, মানে এতিয়া দাদাক দিছিলোঁ মই লিক মাৰিব। দাদাই ক'লে কি? দাদাক কৈ দিয়কচোন কি হ'ল চাকাটো, মানে টায়াৰটো টিউটো বেয়া। এতিয়া মানে টিউ চেঞ্জ কৰি দিছে, এতিয়া কণকণে পাম মাৰিছে। কণকণ কেনে? অঁ ঠিকে আছে, মানে দাদাই কৈছে মানে এতিয়া টিউটো চেঞ্জ কৰি দিয়াৰ কাৰণে এতিয়া লাডাখ যাব পাৰিম, হয়নে নাই গাইজ? আপোনালোকে কমেণ্ট কৰি জনাব, লাডাখ যাম। আৰু যদি কিবা বেয়া হয় আৰু দাদাক ধৰিম, আৰু দাদাক সেইকাৰণে ভিডিঅ'ত লৈ লৈছোঁ, আৰু ফোন চোন নাম্বাৰ লৈ ল'ম। আৰু যদি আপোনালোকে কোনোবাই বজাৰত আহে, আমাৰ দাদাৰ তাতে আহিব, চাইকেল বনাব। আপোনাৰ যদি চাইকেল যদি বেয়া হয়, চাইকেল বনাব আহিব। গাড়ী যদি বেয়া হয়, গাড়ী বনাব আহিব গাইজ। আৰু পাম চাম মাৰা হ'ল, এতিয়া দাদাই মোৰ চাইকেলখন এয়া ফিটিং কৰিব। তাৰপিছত আমি লাহে লাহে ঘৰলৈ যাম। তাৰপিছত গাইজ আজিলৈ ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ। আৰু গাইজ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু কোনে কিবা ক'ব নেকি? কওঁ লাষ্ট নকয় গাইজ, লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।